এতিয়া কইনাক অকণমান মেহেন্দি আঁকি দিছোঁ কি হয় আৰু ইমান ভালকৈ আঁকিব নাজানো তথাপি ট্ৰাই কৰিছোঁ এতিয়া এখন হাত আঁকিবলৈ চেষ্টা কৰিছোঁ কি হয় নাজানো একো মানে নাজানো আৰু দেই মনত যি আহিছে তাকে আঁকি গৈ আছোঁ এইখন হাত এনেকৈ একদম চিম্পলকৈ আঁকিছোঁ গাঁৱৰ ছোৱালী আৰু ন এনেকৈয়ে হ'ব নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যোৱাকালি ভিডিঅ'টো যিসকলে চাইছে সকলোৱে হয়তো গম পাইছে আজি বিয়া আৰু যোৱাকালি ভিডিঅ'টো মই যোৱাকালি আপলোড দিলোঁ কিন্তু আজি ভিডিঅ'টো কাইলৈহে দিব পাৰিম আজি এতিয়া কইনাক উলিয়াই লওঁ আৰু কাম বন কৰাখিনি মই দিয়া নাই যিহেতু একেখিনি কামেই সেইবাবে এতিয়া কইনাক উলিয়াই মই ওলাম তাৰপিছত বিয়ালৈ যাম আৰু আপোনালোককো লৈ যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব কইনা সজাইছোঁ আৰু দেই চাই থাকিব ভিডিঅ'টো খোপাটো হ'ল কেনেকুৱা লাগিছে আৰু সম্পূৰ্ণকৈ দেখাই আছোঁ চাই থাকক মেকআপ বা এনেকুৱা কিবা মানে তেনেকুৱা কোনো কথাই নাই আৰু ঘৰত যিখিনি ব্যৱহাৰ কৰা হয় সেইখিনিৰে অকণমান আৰু সানি মেলি দিছোঁ কইনা বেলেগ হৈ গৈ আছে ন বাৰু এতিয়া ফটো দি দিছোঁ আৰু বহুত বেছি সজাবলগীয়া নাইকিয়া এতিয়া ফুলিযোৰ পিন্ধাই লওঁ তাৰপিছত বাকীখিনিতো ভিডিঅ'টো চাই থাকিলে গম পায়েই থাকিব ন এইখিনিতে কওঁ যে মই যেতিয়া কইনাক সজাই আছিলোঁ তেতিয়া মানে গানটো বাজি আছিলে সেইবাবে মই চাউণ্ডটো অফ কৰি দিছোঁ কপিৰাইট লাগিব পাৰে আৰু কাৰেণ্টটো গ'লেতো কথা কমেই আৰু সেইবাবে চাই থাকক তেনেহ'লে এইজনীয়ে আমাৰ কইনা আৰু একদম মই এনেকৈ চিম্পলকৈ সজাইছোঁ যিমান পাৰোঁ কেনেকুৱা লাগিছে আৰু কাপোৰযোৰ মোৰ খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব ইফালে কইনাই বহুত লাজ কৰে মেহেন্দি দেখুৱাই দিয়া আৰু খুব ধুনীয়াকৈ উঠি গ'ল দেই বাক চাওক দেই এয়া মাজুবা হাই আৰু মোৰ এখুটি একে হয় নাই আমাৰ দুজনী গাঁৱৰ মানুহে চবে জজা বুলিয়ে কয় দেই প্ৰায় কে মানে দেখিবলৈ আৰু ডাঙৰবা ভিতৰত আছে আহিলা তাইকো দেখাই আছোঁ আৰু এইটো টিকলা মোৰ ভাগিন এজনী মাক মাজুবাৰ ল'ৰা দেই হাই বুলি কৈ দিয়া আৰু এফালে ডাঙৰবা আহি আছে এইজনী তিনিজনী আজি লগ হৈছোঁ দেই কেনেকুৱা লাগিছে ক'ব বিয়া ঘৰ পালোহি এতিয়া ব'লক ভিতৰলৈ গৈ লওঁ ইয়াৰ ভিতৰলৈ গৈছোঁ আৰু এইখিনিতে কওঁ দেই যদিও আমাৰ এনেকৈ সাধাৰণভাৱে সজোৱা হয় তথাপি কিন্তু মৰমবোৰ সঁচাকৈ বহুত বেছি আৰু এইফালে এয়া নাম ল'বৰ কাৰণে যোগাৰ কৰি আছে আৰু এতিয়া ঘৰলৈ আহিলোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিসকল মোৰ চেনেলৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব অতি সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই